গাইজ ওয়েলকাম বেক টু মাই নিউ ব্লগ। তো আজি আমি গৈছোঁ আমাৰ গাঁৱত বিহু ফাংচন পাতিছে। তো তাত হৈছে আৰ্ট কম্পিটিশ্যন নহয়, যি হ'লেও কম্পিটিশ্যন চব ভাগ ল'ম। তো আমি ইমানকেইটা গৈ আছোঁ লগৰকেইটা। তো গাইজ আৰ্ট কম্পিটিশ্যন ষ্টাৰ্ট হৈ গ'ল। তো আমি 3জন নিম আমাৰ লগৰ ভিতৰত, এইকেইটা চক আৰু আৰু মই আৰু সেই পিনে পোৱালিকেইটা আছে। তো একেবাৰে আৰ্ট কম্পিটিশ্যন দি কিনে লগ পাওঁ, নহ'লে আৰ্ট কম্পিটিশ্যন ভিডিঅ' বনাওঁ দি কিনে নিজে নাজানো। তো গাইজ আৰ্ট কম্পিটিশ্যন দিয়া হৈ গ'ল। তো আৰ্ট কম্পিটিশ্যন দি কিনে বহুত মজা লাগিলে। তো এইটো প্ৰথমবাৰ দিছিলোঁ মই এনেকুৱা জেগাত আৰ্ট কম্পিটিশ্যন। তো গাইজ যোৱাবাৰত মই পাইছিলোঁ ফাৰ্ষ্ট। আৰু এতিয়া আছে কুইজ কম্পিটিশ্যন, তো সেইটো দিম। তো তিনিটা গ্ৰুপ হ'ব। তো এইকেইটা চাওক, আমি পূৰা আছোঁ 6টা। এই দুটা মোৰ টিমত আৰু সিহঁতি বেলেগ টিমত। তো গাইজ চব কম্পিটিশ্যন দিয়া হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ইমান বেয়া ভোক লাগিছে নহয়, ৰাতিপুৱা যি খাইছিলোঁ আৰু একো খোৱাই নাই। তাত নাযাবি খাইছোঁ। তো গাইজ এতিয়া আমি গৈছোঁ ফাংচনলৈ। তো মই আৰ্ট কম্পিটিশ্যন দি কিনে ঘৰলৈ অকণমান দেৰি ৰেষ্ট কৰিলোঁ। তাৰপিছত এতিয়া ফাংচনলৈ যাবলৈ ওলাইছোঁ। তো এতিয়া বাজিছে 9:30মান। তো বহুত সোনকালে গৈছোঁ। তো তাত বহুত দেৰিকৈ ষ্টাৰ্ট হয় এইকেইটা। তো আজি আৰ্টিষ্ট আহিব দীপশিখা বৰা আৰু আমি তিনিটাই গৈছোঁ। আৰু লগৰকেইটা চবেই এৰি থৈ গুচি গ'ল আমাক। তো আমি এতিয়া তিনিটাই গৈছোঁ। তো গাইজ বিহুতলীলৈ পাই গ'লোঁ আৰু ইয়াৰ নামকেইটা এনাউন্স কৰি আছে। তো মই ছবি পৰীক্ষা দিছিলোঁ। তো পাম নে নাই নেজানো, ছবি কম্পিটিশ্যন পৰীক্ষা নহয়। তো পাম নে নাই নেজানো, সি আৰু ময়ে দিছিলোঁ। তো তাৰ নামকেইটা মাতি আছে। তো মোৰ নামটো মাতিব নাই চাম। তো গাইজ বিহু ফাংচনৰ পৰা আহি গ'লোঁ আৰু বহুত বেয়া টোপনি লাগিছে। তো 5:30 মানে হৈ গ'ল, পূৰা দেৰিলৈকে আজি মানে পূৰা ৰাতিপুৱা কৰি দিলোঁ পূৰা বিহু ফাংচনটো। তো বহুত ভাল লাগিলে। তো এতিয়া বহুত বেয়া টোপনি লাগিছে, একো ক'বই নোৱাৰিছোঁ। তো ঘৰ কেইটা নিয়া লাগিছে। তো ঘৰৰ ৰাস্তাটো পাই গ'লোঁ, কিন্তু ঘৰটো পোৱা নাই আৰু অকণমান দূৰ আছে। আৰু চিঞৰি পূৰা মাত চাত বহি গৈছেগৈ। তো গাইজ ঘৰ আহি কিনে পাই গ'লোঁ। মাহঁতি চবেই শুয়ে আছে, চবেই নহয় অকল মা। তো গাইজ আজি ব্লগটো কৈছোঁ ইয়াতে এণ্ড। আজি ইমানটোৱে আছিলে, বাই বাই। বহুত বেয়া টোপনি লাগিছে। তো এতিয়া মই শুওঁ। তো কেইটা বজাত উঠোঁ মই নিজে গম নাপাওঁ। তো 1-2মান বজাতে উঠিম। তো আজি ইমানটো আছিলে, বাই বাই।